নমস্কাৰ সকলোৰে কি খবৰ মোৰ অন্যটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আগৰ ভিডিঅ' কিটা চাই কেনে পালে মোক জনাবচোন যদি চোৱা নাই মই এই ভিডিঅ' তলত এটা লিংক দি দিছো লিংকত গৈ এবাৰ ভিডিঅ'টো চাব আৰু এটা কমেন্ট কৰিবলৈ নাপাহৰিব আৰু এফালে দেখিছেনে বতৰ একেবাৰে বেয়া অকণমান ৰ'দ ওলোৱা নাই কালিও ওলোৱা নাছিলে আজিও নাই ওলোৱা আৰু আজি বিহু অনুষ্ঠানো নাই সেইকাৰণে ভাবিছো পাকঘৰ অকণমান মাক সহায় কৰি দিওঁ আৰু আমাৰ ঘৰতে অকণমানি জুইশাল এখন আছে বাঁহেৰে বনোৱা আৰু পাপাই এইখিনি নিজে বনাই দিছিলে আমাক যোৱা বছৰ বনাই দিছিলে পাপাই আৰু ইয়াতে মই জুইতে বনাম কুন্দুলি ভাজি আৰু এফালে মায়ে জুই ধৰি দিছে মোক কিন্তু অলপ গৰম দিন যেতিয়া পৰে মানে যেতিয়া বেছিকৈ ৰ'দ দিয়ে তেতিয়া মানে সোমাই থাকিবলৈ অকণমান দিগদাৰ বাঁহেৰে সজোৱাৰ কাৰণে ইমান বেছি গৰম নহয় কিন্তু সৰু যে একদম পুৰা ভিজি যোৱা হয় ভিতৰত থাকিলে আৰু ভাত পানী খাই উঠিলোঁ ভাবিলোঁ তাৰপাছত কাপোৰ এযোৰ ধুনীয়াকৈ পিন্ধি ৰিলছ কেইটামান বনাওঁ বুলি আৰু বহুত দিন হ'ল যে মই একো ভিডিঅ' দিয়াই নাই ভালকৈ সেইকাৰণে ভাবিলোঁ ঘৰতে আছোঁ কি কৰি থাকিম ৰিলছকে বনাওঁ বুলি আৰু এইফালে আমাৰ ৰাইজৰ ভাত পানী খাই উঠি টোপনি মাৰিছে এলেক্স টোপনি পুৰা ভাত খাই ক'বই নোৱাৰে সিজনক দেখিছেনে আইনাত মুখ চাই আছে তাৰ ভাগৰ এইটো কোন ওলাইছে আইনাত এলেক্স কোন ওলাইছে এইটো অকৰা লাগিলে বেচেৰা চাই পিনি আৰু বহুত দিন আগতে মায়ে কাপোৰ এখিনি ইমান কিনি থৈছিলে সেইখিনি যে চিলামকৈ ইমান দিনে পৰি আছে আজি সেইকাৰণে গোটেইখিনি উলিয়াই লৈছোঁ মই এইফালে এযোৰ দুযোৰ তিনিযোৰ চাৰিযোৰ কাপোৰ আছে আজি কেইযোৰমান চিলাব লাগিব মোৰ যে এলাহতে মানে ধেৰ কাম কৰিবলৈ থাকিয়ে যায় কিন্তু মানে যদি এই মেচিনটোত বহোঁ ন কিন্তু মেচিনটোত বহি যেতিয়া কাপোৰ চিলাই থাকোঁ তেতিয়া আকৌ মোৰ মানে ৰুমৰ পৰা ওলাই গৈ বেলেগ কাম কৰিবলৈ মন নাযায় তেতিয়া মানে কোনোবা এটা কামহে মই ভালকৈ কৰি থাকিব পাৰোঁ ভিডিঅ' বনাই কৰি উঠি একদম পূৰা ভালকৈ শুই ল'লোঁ আৰু এতিয়া আহিছোঁ পাকঘৰলৈ গধূলি চাহ কাপৰ লগত খাবলৈ কিবা এটা বনাবলৈ ইফালে মিমি এপেকেট আছে আৰু বনাবৰ কাৰণে মোক লাগিব বিলাহী কেইটামান আৰু মায়ে আজি ঘৰৰ বিলাহী ছিঙি আনি থৈছিলে এইকেইটা আৰু আছে মানে এইকেইটা মোক লাগিব আৰু আপোনালোকক এটা ভিডিঅ'ত আমাৰ ঘৰৰ বাৰীখন দেখাম তাত মায়ে কি মানে শাক পাচলিৰ খেতি কৰিছে নেক্সট ভিডিঅ'ত দেখাম এনেকৈ যে ভিডিঅ'বিলাকত এনেকৈ মাৰি দিয়াৰ লগে লগে চব মানে খানা ৰেডি হৈ যায় মোৰ নাই হোৱা 1 2 3 ৰেডি আৰু আয়া এইফালে গাখীৰ চাহৰ কাৰণে চাহ উঠাই গান উঠি ল'ব দেই কি হ'ল ভিডিঅ' দি পঠিয়াইছোঁ আমি এতিয়া খাব লাগে মানে জানৰ লগত বেলেগ ধৰণৰ কৈছে গম পোৱা নাই ঐ আলেক্সা উঠি দে স্পেচিয়েল দিছে এই পিজ্জা খোৱা মানুহ যে চিপছ এয়া এনেকৈ আহে বিশালখনৰ পৰা এনেকৈ দিনটো কাপোৰ চিলাই মেলি মই এতিয়াহে আজৰি হ'ব পাৰিছোঁ আৰু এতিয়া ৰাতি ভাত খাবলৈ হ'ল আৰু চব বনাই মেলি ৰেডি বায়ে বনাই থৈছে চব আৰু এইফালে বনাইছে বায়ে সৰিয়হত মাছ দিয়া মাছত সৰিয়হত মাছ দি বনাইছে আৰু এইফালে বনাইছে বেঙেনাৰ জ্বলা ভাজি আৰু এটা আছে আৰু এয়া হৈছে ভোলৰ জোল ভোলৰ লগত মাছৰ জোল বনাইছে চাবচোন মানে যেতিয়া আপুনি নিজে ভাল পোৱা কিবা কাম এটা কৰি থাকে কেতিয়া মানে কৰি থাকিবলৈ মন যায় পটককৈ এৰি থৈ আহিবলৈ মন নাযায় মোৰ তেনেকৈ কাপোৰ চিলাই মানে ভাল পাওঁ মানে বহুতে ভাল পাওঁ কিন্তু নকৰিলে নকৰোঁ কামটো মানে যেতিয়া মানে মই কৰিম বুলি লওঁ আৰু মানে ফিনিছ নোহোৱালৈকে মোৰ শান্তি নালাগে আৰু আজি মই কাপোৰ চিলালোঁ 3যোৰমান চিলালোঁ আৰু আপোনালোকক দেখাম মই কাপোৰ কেইযোৰ আৰু কেইযোৰমান বাকী আছে আৰু ঢেৰ কাপোৰ চিলাবলৈ আছে আৰু সেয়াও দেখাম আপোনালোকক চাৰে গম পাই গ'ল ভাত খাব হ'ল বুলি একদম উপস্থিত আৰু মই চিলোৱা কাপোৰ এযোৰ তাৰপাছত দহি পাতিবলৈ আছে দেই ব্লাউজ আৰু দহি পাতিবলৈ আছে মই অকল মানে কাপোৰযোৰ জাষ্ট চিলাইহে লৈছোঁ এতিয়া এফালে এইযোৰ আৰু আছে আৰু এইযোৰ হৈছে মাৰ কাৰণে এইখিনি পাৰিখিনি লগাবলৈ আছে সেইদিনাখন দেৰি হ'ল লগাবলৈ এইযোৰ দহি পাতিবলৈ বাকী আছে আৰু এইযোৰ দহি পাতিবলৈ আছে আৰু এইযোৰ আকৌ অকল মেখেলাখন চিলাইছিলোঁ মই আৰু বাকী আছে কেইযোৰমান চিলাবলৈ আৰু সেইকেইযোৰ চিলালেও মই দেখাম আপোনালোকক ঢেৰ কাপোৰ চিলাবলৈ বাকী আছে মোৰ